আজি ৰাতিপুৱাই ধান কুটাবলৈ বুলি ওলাইছোঁ আৰু নতুন স্কুটিৰ মানে আজি প্ৰথম বহনি বুলি ক'ব লাগিব দেই। এইফালে ভাইটি আৰু আমি দুইটাই মানে স্কুটিত ধান উঠাবলৈ বুলি লৈছোঁ আৰু এইখিনিতে এটা কথা কৈ থওঁ, মই আকৌ নতুন ড্ৰাইভাৰ দেই, সেইটো কাৰণে মানে ধান অকণমান কমকৈ লৈছোঁ আৰু আগফালে অকণমান পিছফালে অকণমান উঠাই লৈছোঁ। ধানখিনি উঠোৱাৰ পাছতে মই আকৌ স্কুটিখনত উঠি চাইছোঁ দেই, মানে আপোনালোককতো কৈছোঁৱে যে মই নতুন ড্ৰাইভাৰ, সেইটো কাৰণে আৰু পাৰিম নে নোৱাৰিম বুলি উঠি পেলাই চাইছোঁ আৰু পাৰিম কিয়নো নোৱাৰিম নহয় জানো, সেই বুলি ভাবিয়ে মানে বান্ধি মেলি ল'লোঁ আৰু ধানখিনি। তাৰপাছত এনেকৈ মানে যাবলৈ বুলি ওলালোঁ মিললে বুলি। অকণমান সময় পাছতে আমিও মিলত আহি পাই গ'লোহি আৰু আহি পোৱাৰ পাছতে মানে এইফালে মই চাই আছোঁ দেই, মানে কাৰোবাক দেখিলে মাতিম আৰু মানে এইডোখৰ নিবলৈ ভয় লাগিছে আৰু তেনেকৈ মানে দাদা এজনে আনিও দিলে ধানখিনি আৰু ইয়াতে মানে মায়ে আছিলে, সেইটো কাৰণে আমাক ঘৰলৈ গুচি যাবলৈ ক'লে আৰু এইফালে ভাইটি আৰু মই মানে আমি দুইটাই ঘৰলৈ আহিবলৈ বুলি ল'লোঁ আৰু ঘৰ আহি পোৱাৰ পাছতে ভাবিছোঁ কি ঘৰটোকে মুচোঁ, মানে বহুত বেছি লেতেৰা হৈ আছিলে, বহুত দিন হ'ল মুচাই নাছিলোঁ মানে। লগতে আকৌ আজি আমাৰ কুকুৰা পোৱালি কেইটামানো ওলালে চাওকচোন, এফালে মায়ে মানে চাউল খাবলৈ বুলি দি আছিলে পোৱালিকেইটাক আৰু এয়া একেবাৰে পিছবেলা টাইমত এনেই অকণমান ওলাই আহিলোঁ ৰাস্তাৰ ফালে। বাৰু যি কি নহওক আজিৰ মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ, বাই।